লখিমপুৰ জিলাৰ ধলপুৰত গড়ৰ খৰ্গসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নাৰায়ণপুৰ আৰু ধলপুৰ আৰক্ষীয়ে নিশা যুটীয়া অভিযান চলাই ধলপুৰ দুবিয়াল চুকৰ নীল গগৈ নামৰ লোকজনৰ ঘৰৰ পৰা গড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 1 কিলো 300 গ্ৰাম ওজনৰ এই গড়ৰ খৰ্গটো নীল গগৈ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰে আৰক্ষীয়ে। নাৰায়ণপুৰ আৰক্ষী থানাৰ OC নিপন গগৈ আৰু ধলপুৰ আৰক্ষী বিষয়া হেমন্ত কোঁৱৰৰ নেতৃত্বত নিশা অভিযান চলাই গড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে নীল গগৈ নামৰ লোকজনক আটক কৰি বন বিভাগক হস্তান্তৰ কৰিছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট BSP লাইভ 24। তিনিটা টকা 5 লাখ লাগে মোক বিচাৰিছিলে। এতিয়া মই বোলো এইটোতো 5 লাখ নহয় হ'ব। তাৰপিছত মোক ক'লে আপুনি বেছি দিয়কচোন এইটো। তাৰপিছত সিহঁতিয়ে কোনোবা মানুহ লগাই পেলাই সিহঁতিয়ে আনি পেলাই মোৰ ঘৰত থৈ গ'ল। থৈ পেলাই আপুনি কি আছে, মই আজি লখিমপুৰ গৈছোঁ, মই আজিতো DC অফিচত মোৰ মিটিং আছে, DC লগত মিটিং কৰি আহিছোঁ। তাৰপাছত সেইটো মই লৈ যাবলৈ ক'লোঁ, লৈ নগ'লে, থৈ গুচি গ'ল। থৈ পেলাই আহি ফোনাফোনি কৰি আছে, ফোনাফোনি কৰি মোৰ ঘৰত ওলালেহি। মানুহকেইজন ক'ৰ আছিলে? মানুহকেইজন এইফালৰ মই চিনি নাপাওঁ, কিন্তু চিলাপথাৰ ছাইডৰ নেকি এনেকৈ বুলি মই অনুমান কৰিছোঁ। নাম চাম আপুনি বা ঘৰ ক'ত কি কথা এইবিলাক নাজানে? মই চিনি নাপাওঁ। এটা মুছলিম আৰু এটা মিচিং নেকি, আৰু এটা নেপালী ল'ৰা। তিনিজন আহিছে? এটা মিচিং ল'ৰা, এটা নেপালী ল'ৰা। আজিৰ দিনত? নাই আজি নহয়, কালি। অঁ, কালি নহয়, পৰহি দিনা। আপোনাৰ পইচা লৈ গৈছে নেকি? নাই মই মিচিং পইচা লৈ গৈছে নেকি আপোনাৰ? নাই, মোৰ পৰা পইচা নাই নিয়া। মই ভাবিছিলোঁ হ'লে মানে ময়ো কেইটকামান পাম, মই তেনেকৈ ধান্দা এটা কৰিয়ে হয় যদি থওঁচোন বাৰু। তাৰ পাছত মই ভালকৈ সুধিলোঁ, তেতিয়া ক'লে যে এইটো বনোৱা, চিন্তা কৰিব নালাগে। আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়ে মোক ফোন কৰি ক'লে বোলে গাঁও প্ৰধান আপুনি ক'ত আছে? মই বোলো ছাৰ মই ঘৰতে আছোঁ। বোলে আপুনি আহকচোন নীলগৈ ঘৰত এটা গড়ৰ খবৰ ওলাইছে। তাৰপৰা মই ল'ৰালৈকে আহি পাইছোঁ, তাৰপৰা দেখিছোঁ হয় লগটো কেনেধৰণৰ নাজানো আৰু, কিন্তু গড় খবৰ নিচিনা গোটা মই দেখিছোঁ। ইমানেই জানো। নীলগৈক বৰ্তমান মই দেখাত আৰক্ষী আটক কৰি ৰাখিছে। ক'ৰ পৰা আনিলে? সেইটো ক'ৰ পৰা আনিছে মই আহি পোৱা নাছিলোঁ নহয়, মই এডোখৰতে দেখিছোঁ।